আচ্ছা, এইটো ক্লাবটো সপ্তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ওৱান ডে ফুটবল নকআউট টুৰ্ণামেণ্ট পতা হৈছে। ইয়াতে এদিনীয়া ফুটবল খেলাৰ 8টা টিম আছে। ইয়াৰ ভিতৰত প্ৰথমত লিলিবিচি ক্লাব কাম লাইব্ৰেৰী আৰু গ্ৰীণ ভেলী FC বালাগাঁও টিমৰ খেল প্ৰতিযোগিতা চলি আছে। কোন ক্লাবৰ অৰ্গেনাইজেশ্যন কৰিছে? এইটো লিলিবিচি ক্লাব কাম লাইব্ৰেৰী। এইটো প্ৰতিষ্ঠা দিৱস উপলক্ষে খেলখন হৈ আছে। কিমান টন হ'ল? সপ্তম। প্ৰাইজ হিচাপে কি পাব? প্ৰাইজ হিচাপে ফাৰ্ষ্ট প্ৰাইজত আছে আপোনাৰ ট্ৰফিৰ লগতে 15,000 টকা আৰু ছেকেণ্ড প্ৰাইজত আছে ট্ৰফিৰ লগতে 10,000 টকা। এই খেলটো দিয়াৰ মেইন উদ্দেশ্যটো কি? এই খেল দিয়াৰ মেইন উদ্দেশ্যটো হ'ল আমি এই খেলৰ জৰিয়তে যাতে আমাৰ যুৱক যুৱতীবিলাকে উৎসাহ পায় আৰু খেলৰ জৰিয়তে নিজৰ কেৰিয়াৰ লাইফ এদিন যাতে সাকসেস কৰিব পাৰে, এইখিনি আমাৰ উদ্দেশ্য। চাবলৈ পাম NLFB টিম ভাৰ্চেছ দেৰিচাকন ক্লাব। Abu Bun Atang Dram Dikena, Lefari Team Run Incharge, Adi Manota Lukikanto Mandi Mahasai, Lui Hamid Gamchat Bun Atang Dram Dikena. Jepal Bun Taya Aima Sarha Mahasai. Niatanam Arol Lefari Mahasai Bun Atang Dram Dikena Manutan Protap Bosmotari.